নমস্কাৰ, মোৰ নাম চাকিৰুল আলী। মই অসমৰ চিৰাং জিলাৰ এজন পৰিৱেশ সচেতন যুৱক। আমি জানো পানী প্ৰাণীৰ প্ৰাণ। পানী অবিহনে কোনো জীৱ জন্তু গছ গছনি জীয়াই থাকিব নোৱাৰে। পানী আমাৰ দৈনন্দিন জীৱনত লাগতিয়াল, কিন্তু পানী সংৰক্ষণৰ প্ৰতি আমি কোনো বিশেষ ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে মই এটা অভিযান চলাই আছোঁ, য'ত মই আমাৰ সমাজক এটা বাৰ্তা দিবলৈ চেষ্টা কৰি আছোঁ, যাতে তেওঁলোকেও পানী সংৰক্ষণৰ প্ৰতি সচেতন হয়। আজিৰ পৰা কেইবছৰমান আগত আমাৰ গাঁওখনত পানীৰ সমস্যা প্ৰায় নাছিলে। খৰালি কালত নদ নদী আৰু কুৱাবোৰত পানীৰ ভৰপূৰ আছিল, কিন্তু এতিয়া দিনে দিনে পানীৰ পৰিমাণ কমি গৈ আছে। ৱাটাৰ লেভেল ডাউন হৈ আছে। দিনে দিনে পুখুৰী আৰু নদীবোৰ লেতেৰা হৈ আছে। এইবোৰ হোৱাৰ কাৰণ বহুতো, যদিও প্ৰাথমিক অৱস্থাত আমি নিজকে সচেতন হ'ব লাগিব। আমি আমাৰ দৈনন্দিন জীৱনত বহুখিনি পানী নষ্ট কৰোঁ। গা ধুওঁতে সাধাৰণতে 2 বাল্টিমান পানীৰ প্ৰয়োজন হয়, কিন্তু আমি বাল্টি ব্যৱহাৰ নকৰি টেপ বা শ্বাৱাৰ ব্যৱহাৰ কৰোঁ, যাৰ ফলত বহুখিনি পানী নষ্ট হয়। আমি ব্ৰাছ কৰাৰ সময়তো টেপটো অন কৰি ৰাখোঁ, যাৰ ফলত পানী নষ্ট হয়। এনেদৰে বহু কাৰণ আছে য'ত আমি পানী নষ্ট কৰোঁ। এনেদৰে যদি আমি পানী নষ্ট কৰি থাকোঁ, তেনেহ'লে এদিন আমি পানী অবিহনে মৃত্যুৰ মুখত পৰিব লাগিব। আজি যদি আমি পানী বচাওঁ, কাইলৈ পানীয়ে আমাৰ জীৱন বচাব। আৰু আজি যদি আমি পানী নষ্ট কৰোঁ, তেনেহ'লে কাইলৈ পানীয়ে আমাৰ জীৱন নষ্ট কৰিব। পানী সংৰক্ষণ মানেই ভৱিষ্যত সংৰক্ষণ। আপোনাৰ সৰু পদক্ষেপ ভৱিষ্যতত ডাঙৰ প্ৰভাৱ পৰিব। ধন্যবাদ।